নমস্কাৰ পুনৰ নতুন এটা ভিডিঅ লৈ সমুদ্ৰ দৰ্শকক স্বাগতম জনাইছো আপোনালোকে চাই আছে আছামিজ এডুকেশ্যনাল জ্ঞান ইউটিউব চেনেল মই অনুপম দাস এছটেণ্ট টিচাৰ আজি পুনৰ শিক্ষক নিযুক্তিৰ এটি খবৰ লৈ এই ভিডিঅটো প্ৰস্তুত কৰিছো আশা ৰাখিছো যে সকল প্ৰাৰ্থী শিক্ষক নিযুক্তিৰ লগত জড়িত আছে সেই সকল প্ৰাৰ্থীক আমি ভিডিঅটো শেষলৈকে চাবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকক মই দেখুৱাব বিচাৰিছো মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এটি কথা জনাইছিলে যে পুনৰ শিক্ষক নিযুক্তি দিয়া হ'ব 1 লাখ চাকৰিৰ মাজতে দিয়া হ'ব এই নিযুক্তি এতিয়া কথা হৈছে এটো এটা খুব গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ অসমৰ নিবনুৱা সমাজৰ কাৰণে যি সকলে শিক্ষক নিযুক্তিৰ লগত জড়িত আছে কাৰণ বৰ্তমান অসমত যিমানখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে সেই সমূহ প্ৰাৰ্থীৰ ভিতৰত বহুখিনি প্ৰাৰ্থী এতিয়াও নিয়মীয়াকৰণ কৰা হোৱা নাই বা তেওঁলোক ৰেগুলাৰ হোৱা নাই গতিকে যি সকল যোৱা নিযুক্তি প্ৰক্ৰিয়াত ৱেটিঙত থাকি গ'ল বা বাকি ৰৈ গ'ল সেই সকল প্ৰাৰ্থীৰ কাৰণে এটো খুব গুৰুত্বপূৰ্ণ খবৰ গতিকে আমি শিক্ষা বিভাগক স্বাগতম জনাইছো যে আমি আগৰ ভিডিঅ' বিলাকতো কৈ আছো যে চৰকাৰে অতি শীঘ্ৰে অসমৰ যিমানখিনি চৰকাৰী বিদ্যালয় আছে সেই চৰকাৰী বিদ্যালয়ৰ যিখিনি খালী পদ আছে সেই খালী পদখিনি অতি শীঘ্ৰে তেওঁলোকে এডভাৰটাইজমেন্ট বিজ্ঞাপন জাৰি কৰক আৰু আমাৰ নিবনুৱা প্ৰাৰ্থীসকলে সেইখিনি আবেদন কৰি পুনৰ নিযুক্তি প্ৰক্ৰিয়া সোমাব পাৰে যেন সেইটো আমি আশা ৰাখিছো কিন্তু এটা দুখৰ বিষয় আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো আগতো জনাইছো এতিয়াও জনাইছো শিক্ষা বিভাগক অনুৰোধ জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো সেই সকল প্ৰাৰ্থী হৈ আমি আজি ভিডিঅ' যোগেদি অনুৰোধ জনাইছো কাৰণ যি সকল প্ৰাৰ্থীয়ে শিক্ষক নিযুক্তিৰ লগত জড়িত হয় শেষৰখন অৰ্থাৎ অন্তিমখন মেধাৰ তালিকাটো তেওঁলোকৰ নিজৰ নাম মানে আনিবৰ কাৰণে সক্ষম হৈছিল চাকৰিৰ কাৰণে যোগ্য হৈ পৰিছিল কিন্তু সেই সকল প্ৰাৰ্থী বিশেষকৈ আমি সেই ডিজেবিলিটি ক্যান্ডিডেট প্ৰাৰ্থীসকলৰ কথা ক'ব বিচাৰিছো যি সকলে যোৱা 2021 চনৰ যি অসম চৰকাৰৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ কাৰণে যিখিনি পদৰ শিক্ষক পদৰ কাৰণে আবেদন কৰিছিল সেই সকল প্ৰাৰ্থীৰ 668 জন দিবাংগ অৰ্থাৎ সেই দিবাংগ PWD ডিজেবিলিটি প্ৰাৰ্থীয়ে আবেদন কৰিছিল তেওঁলোকে 11 মে 2022 চনৰ 11 মেৰ দিনাখনি যিখন অন্তিম মেধাৰ তালিকা শিক্ষক নিযুক্তিৰ কাৰণে প্ৰকাশ কৰা হৈছিল সেই অন্তিম মেধাৰ তালিকাখনত তেওঁলোকৰ নাম দেখা পোৱা গৈছিল কিন্তু দুৰ্ভাগ্যবশতঃ এই সকল প্ৰাৰ্থীৰ ওপৰত অভিযোগ উত্থাপন হৈছিল যে এই সকল প্ৰাৰ্থী 668 জন প্ৰাৰ্থী আছিল 668 জন প্ৰাৰ্থীৰ মাজত হয়তো তেওঁলোকৰ যিবিলাক ডিজেবিলিটি সাৰ্টিফিকেট কিছু প্ৰাৰ্থী বিশেষকৈ অভিযোগ এটো উত্থাপন হৈছিল যে তেওঁলোকৰ ভুৱা প্ৰাৰ্থী আছে বা ভুৱা সাৰ্টিফিকেট আছে গতিকে তেওঁলোকক অস্থায়ীভাৱে কিছু দিনৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বিৰত ৰখা হৈছিল যে তেওঁলোকক পুনৰ ডকুমেন্টছ ভেৰিফিকেশন কৰা হ'ব মেডিকেল ভেৰিফিকেশন কৰা হ'ব ঠিক আছে হেতু তেওঁলোকক 14 মে দিনাখনি বা নিযুক্তিৰ পৰা বঞ্চিত কৰি পিনাই আজি ইতেলকে ভিডিঅটো প্ৰস্তুত কৰালৈকে আজি হৈছে 21 জুন 2022 একমাহ দিন পাৰ হৈ গ'ল গতিকে একমাহ দিন পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাহিৰত ৰখা হ'ল কিন্তু তেওঁলোকৰ যিখিনি ভেৰিফিকেশন সমস্ত কাম কিন্তু কমপ্লিট হৈ গ'ল অসমৰ যি প্ৰাকৃতিক পৰিৱেশ খুব বিনষ্ট হৈছিল বা চাৰিওফালে বানপানী হৈছিল যাৰ ফলত অসমৰ পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণে হয়তো 2 দিন দেৰি হৈছিল হেতু প্ৰাৰ্থীসকলে মানি লৈছে কিন্তু তেওঁলোকে এতিয়া অনুৰোধ জনাইছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে অতি শীঘ্ৰে তেওঁলোকে এই সকল দুৰ্ভাগ্যবশত নিযুক্তিৰ পৰা বঞ্চিত হোৱা ডিজেবিলিটি প্ৰাৰ্থীসকলক যাতে নিযুক্তি দিয়ে এই ভিডিঅ'ৰ পৰা আপোনালোকক এইটোৱে অনুৰোধ জনাইছো অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু প্ৰাৰ্থীসকলক অনুৰোধ জনাইছো যে আপোনালোকে অতি শীঘ্ৰে যেহেতু একমাহ পাৰ হৈ প্ৰায় 1.5 মাহত সোমাবলৈ সময় হৈ গ'ল গতিকে এই সকল প্ৰাৰ্থীয়ে চৰকাৰৰ লগত আলোচনা কৰক শিক্ষা বিভাগৰ যি শিক্ষামন্ত্ৰী আছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক খবৰটো দৃষ্টিগোচৰ কৰক হয়তো কিবা কাৰণবশত থাকি যাবও পাৰে গতিকে এই সকল প্ৰাৰ্থীয়ে অনুৰোধ জনাইছিলে যোৱাকালি পেপাৰটো প্ৰকাশ পাইছিলে যে মেডিকেল বৰ্ডৰ পাছত নিযুক্তিৰ পৰা বঞ্চিত হৈছিল শতাধিক টেট উত্তীৰ্ণ দিবাংগ প্ৰাৰ্থী যিখিনি কথা আমি ইতিমধ্যে ক'লোই যে বৰ্তমানৰ স্থায়ী নিযুক্তিৰ পৰা বাদ পৰি আছে শতাধিক টেট উত্তীৰ্ণ দিবাংগ প্ৰাৰ্থী তথ্যমতে প্ৰাথমিক শিক্ষা বিভাগৰ অৰ্থাৎ 2022-21 বৰ্ষৰ যি 9354টা পদৰ মানে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পদৰ কাৰণে আবেদন কৰিছিল সহকাৰী পদৰ কাৰণে এই সকল প্ৰাৰ্থীয়ে 9354টা পদৰ আবেদন কৰিছিল আৰু আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত 149 গৰাকী আৰু লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত 519 গৰাকী দিবাংগ প্ৰাৰ্থী বিশেষভাৱে যি 11 তাৰিখৰ মেৰিট লিষ্টখন অন্তিমখন মেৰিট লিষ্ট শিক্ষক নিযুক্তিৰ কাৰণে তাত তেওঁলোকে নাম আনিবৰ কাৰণে সক্ষম হৈছিল আৰু 14 মেৰ দিনাখনি এই সকল প্ৰাৰ্থীক নিযুক্তিৰ পৰা বঞ্চিত ৰখা হৈছিল যে যিটো কথা মই ইতিমধ্যে ক'লোই যে অভিযোগ উত্থাপন হৈছিল তেওঁলোকৰ মাজৰে হয়তো ভুৱা প্ৰাৰ্থী আছে বুলি কোৱা হৈছিল সেই কাৰণে তেওঁলোকক 14 মেৰ দিনাখনিৰ পৰা নিযুক্তিৰ পৰা বঞ্চিত কৰা হ'ল আৰু যি কি নহওক যিখিনি হৈ গ'ল তাত আৰু কৈ
বা কোৱাৰ বাহুল্য নাথাকে এতিয়া যেহেতু 23 মেৰ পৰা 28 মেলৈকে এইসকল প্ৰাৰ্থীৰ শাৰীৰিক পৰীক্ষা গুৱাহাটীত কৰা হ'ল আৰু কোৱাৰ পিছতো যেহেতু এতিয়া সময় বহু পাৰ হৈ গৈছে গতিকে এইসকল প্ৰাৰ্থীক কেতিয়াও নিযুক্তি প্ৰদান কৰা হোৱা নাই অথচ তেওঁলোকৰ যিজন বন্ধু বা যিবিলাক তেওঁলোকৰ লগৰ আছিল তেওঁলোকে কিন্তু যিসকল দিব্যাংগ নহয় সেইসকলে যদি নিযুক্তি পাইছিল এতিয়া এমাহ দিন পাৰ হৈ গ'ল গতিকে এইসকল প্ৰাৰ্থী দিব্যাংগ প্ৰাৰ্থীসকলৰ মানসিক যি প্ৰেৰণা শাৰীৰিক যি প্ৰেৰণা মানসিক শাৰীৰিক প্ৰেৰণাৰ পৰা যিখিনি কষ্ট দিয়া নিচিনা হৈছে গতিকে চৰকাৰক আমি শেষত আকৌ অনুৰোধ জনাইছোঁ যে এইসকল প্ৰাৰ্থীক আপোনালোকে বিভাগীয় তৰফৰ পৰা যিখিনি কৰিবলগীয়া আছে কৰি পিনে যাতে উপকৃত কৰে যে এইসকল প্ৰাৰ্থী নিযুক্তি পলিটিক্যালি বা ৰাজনীতিকৰণ নকৰক আপোনালোকে 1 লাখ 2 লাখ 10 লাখ কিমান নিযুক্তি দিয়ে তাত কোনো কথা নাই আকৌ পুনৰ 1 লাখ নিযুক্তিৰ মাজতে এইসকল 668 গৰাকী প্ৰাৰ্থীক সোমোৱাই এটা কাগজৰ কলমে এটা বৃহৎ নিযুক্তি কৰাৰ যি পৰিকল্পনা কৰা তেনেকুৱা ধৰণৰ কথাবিলাক ৰাজনীতিকৰণৰ পৰা বাদ দি এইসকল প্ৰাৰ্থীক আপোনালোকে অনলাইনভাৱে এতিয়াই তেওঁলোকৰ যি নিযুক্তি পত্ৰ ইস্যু কৰক এইসকল প্ৰাৰ্থী চাকৰিত যোগদান কৰক তাৰ পিছত আপোনালোকে 1 লাখ 10 লাখ যিমান দিব পাৰে তাত আমি অসমৰ এজন প্ৰাৰ্থী হিচাপে আমি সদায় ওয়েলকাম কৰি আছোঁ গতিকে প্ৰাৰ্থীসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে যিখিনি ইনিচিয়েটিভ লৈ আছে গোটেই ইনিচিয়েটিভখিনি খুব ভাল হৈছে একত্ৰীকৰণ হৈছে ডিজেবিলিটি প্ৰাৰ্থীসকল গতিকে এই ডিজেবিলিটি প্ৰাৰ্থীসকল যিহেতু একত্ৰীকৰণ হৈছে বা আপোনালোকে যিহেতু বান সাহায্যৰ অৰ্থে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিছু পৰিমাণৰ সাহায্য দিয়াৰ বাবে চেষ্টা কৰিছে যে যিসকল বান সাহায্য হিচাপে আপোনালোকে কিছু বৰঙণি দিব সেইটো এটা ভাল পদক্ষেপ আৰু লগতে আপোনালোকে চৰকাৰক দৃষ্টিগোচৰ কৰক মাননীয় মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰক আপোনালোকে নিশ্চয় কৃতকাৰ্যতা হ'ব পাৰিব আগন্তুক দিনত আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি সোনকালে আপোনালোকৰ চাকৰি হওক তাৰে আশাৰে কামনা কৰি আজি ভিডিঅ'ৰ পৰা মই অনুভৱে ইমানতে ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ ইয়াতে যদি কওঁতে কিবা থাকি গৈছে নিশ্চয় আপোনালোকে সংযোগ কৰিব মই আপোনালোকৰ লগত সদায় আছোঁ আপোনালোকৰ সমস্ত খবৰখিনি মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকেও ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব যাতে আপোনালোক উপকৃত হয় আজি ভিডিঅ'ৰ মূল বিষয়বস্তু আছিলে ইমানে ধন্যবাদ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় অসম